যা 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 হেই 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 গাঁওবোৰ ক'ত হেৰাল কবি নৱজ্যোতি নাথ পাঠ মঞ্জিল বৰুৱা গাঁওবোৰ ক'ত হেৰাল নিৰ্বোধ চহাবোৰ পিতাই নৈঘাট নাৱৰীয়া জান জুৰিৰ পাৰৰ বগৰী এজাক বালিমাহী চৰণীয়া পথাৰ গৰুৰ জাক গৰখীয়াৰ সুহুৰি এজাক তামোলতী দাৱনীৰ খিল খিল হাঁহি আবেলিৰ ৰঙা আবেলি আকাশৰ এজাক ঘৰমুৱা বগলী ক'ত হেৰাল গাঁৱলৈ যোৱা বাটবোৰ ঢুলীয়ৰী বাটবোৰ ক'ত হেৰাল সন্ধ্যা নঙলা মুখত ৰৈ থাকে আই সোণপোনাকেইটা দেখোন এতিয়াও অহা নাই মানুহজন হাতৰ পৰা আহি সিহঁতক পিটিব পায় পিতাইৰ চেকনিৰ কোবত দুগালে দুধাৰি বৈ যায় চকুৰ পানী আইৰ আচলত ধৰি কান্দো দেউতাই হাতৰ পৰা অনা চানাচুৰ খাই ভুল যাওঁ সকলো দুখ দেউতা আমাৰ নায়ক দেউতা লগত থাকিলে সমস্ত পৃথিৱী আমাৰ আজি তুমি নাই তাহানিৰ দিনবোৰো নাই গাঁওবোৰ কৰবাত হেৰাই গ'ল গাঁওবোৰ পকা হ'ল ঘৰ আৰু ৰাস্তা আৰু মানুহৰ মনবোৰো গাঁওবোৰ চহৰ হ'ল এতিয়া জাক জাক গাভৰুৱে নৈৰ পৰা কলচী ভৰাই পানী নানে প্ৰয়োজন নাই তামোলতী দাৱনীৰ খিলখিল হাঁহিও নাই তাঁতৰ শালৰ খিটখিটনিও নাই পদূলিৰ মুখত নঙলাও নাই এতিয়া আগৰ দৰে কলগছৰ বাঁহৰ ৰভাৰ তলত বিয়াও নহয় ঘৰে ঘৰে গৈ বিয়া ঘৰলৈ চকীমেজ নানে এতিয়া বিয়া ঘৰত গগন চুম্বী বাঁহৰ আগত লগাই দিয়া হৰণটোত জিলেলে জিলেলে গানটোও নাবাজে আয়তীয়ে বিয়া নে মনোযোগ তাহানি বৰযাত্ৰী হৈ যাবলৈ মানুহৰ কি যে উৎসাহ আজি দেখোন সৎকাৰ কৰিবলৈকো চুবুৰীয়াৰ এলাহ হেৰাল সেই উৎসাহ গাঁৱৰ গৰখীয়া সবাহ ৰাস ভাওনা ৰাতিৰ হুঁচৰি আহঁতৰ তলৰ বিহু তাতে ৰংমন মৰমীৰ লুকা ভাকু এইবোৰ ক'ত হেৰাল সঁচা মৰমবোৰ সঁচা সম্পৰ্কবোৰ বগা পানীৰ গুণবোৰত কাৰোবাৰ নাক কোচ খালেও বিচাৰি পাওঁ এখনি নিভাঁজ পৃথিৱী আপোন আপোন লগা পিতাই তই সন্ধ্যা হাতৰ পৰা অনা ভজা চানাৰ সোৱাদ আজি দামী ৰেষ্টুৰাঁত বিচাৰি নাপাওঁ বিষণ্ণ আজি ৰঙা অস্তবেলি গাঁওবোৰ হেৰাই গ'ল মানুহবোৰ ক্ৰমশ শিল হ'ল কঠিনতকৈ কঠিন